সেয়া ট্ৰেইন আহি পালোহি আমি মানুহ তথাপিও আছে আজি আমাৰ লুচি বেলি আছে এইপিনে মায়ে ভাজি আছে সেয়া আৰু এই মডেল দিছে এটা কি বউটুকুলো Hello guys, welcome back to another video of Manavesh Bora Vlogs. আজি ৰঙালী বিহু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো মই আজি সৰু ব্লগ এটা বনাম বুলি মই আজি কেমেৰা অন কৰিছো তেনেকে বিশেষ একো নাই আজি এইকেইটা সব মায়ে দিছে টি-শাৰ্ট ভিতৰত গেঞ্জি ইনাৰ খিনি সব মায়ে আজি দিছে নতুনকে আজি আহকচোন গৰু বিহুৰ দিনা আজি কি কৰো আপোনালোকক দেখাম ভিডিঅ'ত এইটো মোৰ ভাগিন তাৰ ৰিসেন্টলি এটা অপাৰেশ্যন হৈ গ'ল নাকৰ বেক সাইডে যোৱাকালি ডিসচাৰ্জ হৈ আমাৰ ঘৰলৈ আহিলে আজি যাবগে এতিয়া মায়ে ভাত খুৱাই আছে তাৰ একদম খানা দেখিছে আমিতো আজি লুচি ভাজি খাম কি খাম আপোনালোকক দেখাম নিশ্চয় এহেত দুটা সৰু কাৰণে এটাক ভাতে খুৱাইছো আমি যেহেতু আজি ভাত নাখাওঁ আজি লুচি পুৰি এনেকে খোৱা হয় চিৰা দৈ আপোনালোকক দেখাওঁ আহকচোন এইখন আমাৰ একদম ঘৰৰ অপোজিটতে দেখিছে ডালিমি সুইটছ আহিব আপোনালোকে ইয়াতে যোনে ইয়াৰ পৰা মিঠাই খোৱা নাই তেওঁলোকৰ এখন জয়ানগৰটো আছে তাতে খুব টেষ্টি পৰঠা পায় 30 টকা নে 40 টকা লয় খুব ভাল লাগে মই স্কুলৰ টাইমৰ পৰাই খাই আছো তাতে পৰঠা এতিয়া ইয়াৰ পৰাই দৈটো লওঁ আছে নে নাই নাজানো আৰু বলকচোন মিঠা দৈ এটা হাফ লিটাৰ আপোনালোকক এনেই বাহিৰৰ পৰা এনেই এটা ডালিমি সুইটছৰ হেৰি দেখাই দিলোঁ ললোঁ হাফ লিটাৰ মিঠাই দৈ এটা লৈ আহিছোঁ এতিয়া বলক পুৰি চব্জি খাওঁ পুৰি চব্জি নহয় লুচি বুটৰ দাইল এনেকৈ খাওঁ বলকচোন আপোনালোকক দেখাওঁ আমাৰ পোৱালীকেইটাই খাই উঠিলে এতিয়া সেয়া আমাৰ লুচি বেলি আছে এইপিনে মায়ে ভাজি আছে সেয়া क्या भाजता है तुम अरे बोलो तुम हिंदी में रोटी भाजती हो रोटी भाजती हो रोटी लड़की है ना तुम क्या भाजता है बेलता है अरे तुम माथा हिलाता है बेलना घुराता है हाँ ठीक है हम जाता है अरे शरम करता है क्यों আৰু পোৱালীকেইটা আমাৰ পোৱালীকেইটা এটা এইটো এই বান্দৰ চাওঁ এইটো মোবাইল চাই আছে আৰু এজনী ট্ৰেভেলাৰ নয়ন খালি ট্ৰেভেলাৰ নয়ন খালানে তুমি নোখোৱা অ'কে এই আমাৰ খানা ৰেডি হ'ল আমি তিনিটাই খাম এতিয়া লুচি বুটৰ দাইল আৰু ইয়াতে আছে হেৰি দৈ চ' আহক খাই লওঁ খাই পিনে ইয়াৰ পাছত কি কৰিম সেইখিনিও দেখাম আপোনালোকক এয়া দুইটাকে খোৱালোঁ মানে মায়ে খুৱাইছে আমি এনেই 10 মিনিটমান বিচনাতে ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া ওলাই যাওঁ অকণমান ট্ৰেণ্ডৰ পৰা আহোঁ হেৰি ভাগিনটোলৈ টি চাৰ্ট এটা কিনিছিলোঁ কালি পৰহি টি চাৰ্টটো সৰু হ'ল মানে 7 to 8 yearsৰ আনিব লাগিছিলে মই 5 to 6 yearsৰ লৈ আনিলোঁ তাকে এইটো এক্সচেঞ্জ কৰিব যাওঁ আৰু প্লাছ চাওঁ আৰু যদি কিবা কিনিব পাৰোঁ কিনিম আৰু খানাপাৰাত আপোনাৰ দেখিছে আপোনালোকে বহুতে তাত এখন বিহুৰ মেলা হয় ৰাস্তা কিনাৰতে লাগে দৈ চিৰা এইবিলাক চব পায় আপোনালোকক যাওঁতে দেখাই যাম বলকচোন আজি বিহু মেক্সিমাম ঘৰলৈ গৈছেতো সেইকাৰণে ৰাস্তা পদূলি খালী হয় দেখিছে সদায় যদি এনেকৈ খালী থাকিলে হয় ইমান ভাল লাগিলে হয় ঘূৰি
এসময়ত আছিলে 2006-07 এই তেনেকুৱাত বহুত একদম খালী আছিলে ৰাস্তা। তেতিয়া আকৌ খুব বেয়া লাগিছিলে যে ইমান খালী আৰু দেওবাৰ হ'লে দোকান পোহৰ চব বন্ধ থাকে। আৰু এতিয়া এনেকুৱা লাগে যেন কিয় দেওবাৰ শনি মানে 7 ডেজে পুৰা খোলা থাকে গোটেই মাৰ্কেট। আৰু গাড়ী ঘোঁৰাও বহুত বাঢ়িছে। চিটিখন এক্সপাণ্ড কৰিলে ভাল হয় আৰু এক্সপাণ্ড হ'লে তেতিয়া ভিৰ ভাৰবিলাক অলপ হ'লেও কমিব। এতিয়াই আমি ছুপাৰ মাৰ্কেট পাইছোঁহি। আগৰ পৰা ঘূৰি যাব লাগিব। আমি ৰুক্মিণী গাঁৱৰ হেৰিখন যাম, এইটো কি কয় ট্ৰেণ্ডলৈ যাম। তাৰ পৰা যিহেতু কিনিছিলোঁ। ব'লকচোন মানুহ কিমান আছে দেখাওঁগৈ আপোনালোকক। সেয়া ট্ৰেণ্ড আহি পালোহি আমি। মানুহ তথাপিও আছে আজি। হেৰি এতিয়া ইয়াতে লাইন ধৰি আছে মানুহজনীয়ে। ইয়াতে এক্সচেঞ্জৰ কাৰণে বিলখন দিব লাগিব। ৰ'ব বিলখন দি লওঁ। সেইটো ল'লোঁ আমি 7 to 8 চাই লৈ এবাৰ ভালকৈ 7 to 8 আকৌ লৈ পিনে এইটো কাউণ্টাৰত জমা দিব লাগিব। বাকী চব গোটেই ধুনীয়া ধুনীয়া বস্তু আছে, ইয়াৰ পৰাই লৈছোঁ আমি। সেইবিলাক আছে ধুনীয়া ধুনীয়া কাপোৰ, বাচ্ছাৰ কাপোৰ দেখিছে, আপোনালোকে আহিব পাৰে। কালেকশ্যন বহুত দেখিছোঁ। হাফ পেণ্টো আছে। আমি ওলাই আহিলোঁ। ওলাই আহি এতিয়া যাওঁ। স্কুটাৰখন এইখিনিতে ৰাখিছোঁ। এইখন এনেকৈ খানাপাৰা হৈ পিনে ওলাই যাওঁ। আপোনালোকক তাৰে ভোগালীৰ হেৰিখনো দেখাওঁ, তাৰ মেলাখন যোনখন হৈছে। ব'লক টি চাৰ্ট এটাও ল'লোঁ। আপোনালোকক ঘৰত গৈ দেখা মানুহজনে লৈ আছে। চিটিৰ ভিতৰতেতো গৈয়ে থাকোঁ। আজি হাইৱে হৈ যাওঁ। মানুহজনীকো স্কুটাৰ সেইপিনেদি নিয়া নাই, আজি স্কুটাৰ দি যাওঁ। আৰু এয়া 6 মাইল পাইছোঁহি। জাষ্ট ফ্লাইঅভাৰখন পাৰ হৈ আপোনালোকক দেখাই আছোঁ। এয়া ফ্লাইঅভাৰ আমি নামি আহিলোঁ। আমি আহি এইখিনিত দেখা পাবই আপোনালোকে। এই দেখিছেনে লেফ্ট চাইডে পুৰা ভিৰ, একদম গাড়ী লাইন বাই লাইন গাড়ী। আজিকালি মানুহবিলাকৰ বনাবলৈ সময় নাথাকে, সেইকাৰণে ইয়াৰ পৰাই গোটেই কিনে। এইয়া চাওক, চব পাব ইয়াতে, চব এভৰিথিং। এই ঢোল চোল জাপি চাপি চব বেচিছে, দেখিছে পুৰা গাড়ী ৰৈ আছে। এখন থাকে আপোনাৰ এসপ্তাহ 10 দিনমান ইয়াতে থাকে। সুধিব লাগিব। যদি আজিতো গৰু বিহু, কাইলৈ বিহুৰ কাৰণে যদি কিবা চিৰা তিৰা লাগে ইয়াৰ পৰাই লৈ যাব পাৰিম। এয়া দেখিছে, একদম দূৰলৈকে আছে। গুৱাহাটী চহৰত যিহেতু মানুহবিলাকো বিজি থাকে, সেইটো সেইবাবে বনাবলৈ সময় নাপায়। নোপোৱাৰ কাৰণ আহি পিনে ইয়াতে কিনেহি। আৰু আমাৰ অসমীয়া মানুহখিনিৰে অলপকৈ ইনকাম এটাও হয়। আৰু যি বস্তু দৰকাৰ হয় বস্তুখিনি ইয়াতে পোৱাও যায়। তো ব'লক আমি খানাপাৰা হৈ এনেকৈ হাইৱে হৈ ঘৰলৈ ওলাই দিওঁ। এয়া বজাৰ কৰি আহিলোঁ। আমাৰ ঘৰৰ ওচৰতে এখন পনীৰ দোকান, হ'লচেলৰ দোকান। এইটো আমাৰ ফ্লেট। এয়া পনীৰ লৈ যাওঁ। আৰু পনীৰ ৰেট আপোনালোকক দেখাই দিছোঁ হ'লচেলৰ। সদায় চেঞ্জ হৈ থাকে। এতিয়া আমি এক ট্ৰে নিমতো 160 হৈ আছে। 15 পিছত 80, 12 পিছত 70, 2 পিছত 12 টকা। বাহুবলী 30 পিছত 280। সেয়ে আমি এখনৰ পৰাই লওঁ। এইখনৰ মানে কণীবিলাক ভাল, চাইজবিলাক ডাঙৰ ডাঙৰ থাকে। আৰু এখন আছে আগলৈ, সেইখনৰ চাইজবিলাক কিবা সৰু সৰু আৰু কেতিয়াবা গোন্ধাই মানে কণীবিলাক। সেইকাৰণে সেইখনৰ পৰা ইমান নানো, এখনৰ পৰাই আনো। কণীৰ খৰচটো আমাৰ মানুহজনীয়ে দিয়ে, কণী আৰু ফ্ৰুটছৰ। সেইটো কাৰণে তাইয়ে দিছে। ত' ব'লক ঘৰলৈ যাওঁ। এয়া ভিনদেউহঁত আহিছিলে ইয়াক নিবলৈ কাৰণে।
যায় আৰু আমিও এতিয়া যাম হেৰি চচুৰবাৰী আৰু এইপিনে চাওঁ কুহি কোনজনী এইজনী পুতলাৰ ওপৰৰ পৰা চাই আছে দেখিছে আৰু বাহত যাব ওলাইছে যাওক তাৰপিছত আমি লাহেকৈ ওলাই যাম আৰু আজি নতুন মাইক লগাইছোঁ কাৰণে মাইকটো টেষ্ট কৰিছোঁ কিমান দূৰৰ পৰা ভইচটো আহে চাওঁচোন আহিছেনে নাই বাই 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 আমি ওলালোঁ যাবলৈ কাৰণে এয়া মোৰ পুতলি আহিলে এইপিনে মানুহজনী আৰু মা আছে দোকানত গৈছে মাক দোকানৰ পৰা উঠাওঁ তাৰপিছত ৰফু চক্কৰ হৈ যাওঁ আজি বিহুৰ কাৰণে আজি গোটেই ৰাস্তা খালী যোৱা পৰহি ঈদো গ'ল একদম ৰাস্তা খালী হৈ আছে কাইলৈ আজি গৰু বিহু হ'ল কাইলৈ মানুহ বিহু আৰু এইখিনি হাতীগাঁও থানাৰ ওচৰত আপোনালোকক দেখা হয় ঈদ হ'লে মানে এইখিনি ধুনীয়াকৈ সজাই যে আহকচোন এতিয়া ৰাতি মানে লাইটবিলাক ধুনীয়া লাগে তাতে চাবলৈ কাৰণে এইখন দেখিছেই তোৰণখন বনাইছে কি ধুনীয়াকৈ সেয়ে চাওক ঈদ মুবাৰক বুলি লিখা আছে আৰু এইবিলাক যে লগাই একদম জিকমিক জিলিক মিলিক খুবেই ভাল লাগে আৰু এইখন হ'ল বাগবান ড্ৰাই ফ্ৰুটছ একদম প্ৰিমিয়াম ড্ৰাই ফ্ৰুটছবিলাক পাব আৰু এতিয়া এয়া গৈ আছোঁ আজিকালি ভালেই হ'ল ৰাস্তাটো হেৰি আমি কি কয় বশিষ্ঠ চাৰিআলি হৈয়ে যাব পাৰিম এতিয়া আৰু আপুনি আকৌ গলিয়ে গলিয়ে গৈ থাকিব নালাগে আৰু ব'লক আমি লতাকটা পাই লওঁগৈ আমি এয়া বশিষ্ঠ চাৰিআলি পালোহি এইখন দেখিছে মেঘা প্লাজা হাছল হাউচ আমি এতিয়া ইয়াৰ পৰা এনেকৈ ৰাইট টাৰ্ণ হৈ পিনে সেইপিনে গুচি যাম আৰু আহকচোন সেইপিনে পাৰ হৈ লওঁ এইখিনিত আজি পুলিচ নাই নেকি সেইটো কাৰণে গাড়ীবিলাক একদম ফাষ্ট ফুচ আহিছে মানে পাৰ হ'বলৈ কাৰণে সেয়া এই পাৰ হ'লে হৈ যাব আৰু এই আছে দুটামান ট্ৰেফিক পুলিচ কিন্তু যোনখিনিত থাকিব লাগে সেইখিনিত নাই তাতে ইপিনে মানে হেৰি ই ৰিক্সাবিলাকক খেদোৱাতহে লাগি আছে এই চাৰিআলিটো পাৰ হ'লোঁ এইখিনিততো বহুত ভিৰ থাকে মানে মানুহৰ ভিৰ গাড়ীৰ এনেই থাকে এতিয়া মানুহৰ ভিৰ পাব আৰু দেখিছে পূৰা ভিৰ হৈ আছে আৰু গোটেই এতিয়া ই ৰিক্সাবিলাক একদম এইখিনিৰ পৰা লাইন আজিকালি তাহাঁতৰ একদম এইখিনিৰ পৰাই লাইন দেখিছে এইবিলাক গোটেই লাইন বাই লাইনকৈ ৰৈ আছে এইবিলাক ই ৰিক্সা একদম বশিষ্ঠ মন্দিৰলৈকে যায় চব বেলেগ বেলেগ লেফ্ট হেণ্ড চাইডে আছে সেইখিনি আকৌ এনেকৈ গণেশ নগৰ হৈ এইপিনে যায় ভিতৰৰ ৰাস্তাকেইটাত যায় সেয়া মাহঁতৰ ঘৰত আহিলোঁ মানে শাহু মাহঁতৰ ঘৰত আহিলোঁ আহি চাহ তাহ খালোঁ বিহুৱান দিলে মায়ে দেউতাই আকৌ গেঞ্জি এটা দিলে ভাল লাগে তেনেকৈ পালে মেলিলে এজনী মোৰ পুতুকলিজনী কি খাৰু পেটীয়া কৰি আছে এইজনী হ'ল নৰেন্দ্ৰৰ ছোৱালী ৰুণজুন আৰু ছোৱালীৰ বৰ লাগিছে বোলে অকণমান খোজকাঢ়ি আহোঁ তাইকো অকণমান খোজ কঢ়াই আহোঁ অলপমান পাছত আকৌ লগ পাই আছোঁ আপোনালোকক এয়া আমি ঘৰলৈ আহি আছোঁ এয়া হ'ল আমাৰ হাতীগাঁও মছজিদ আৰু চাওক কি ধুনীয়াকৈ সজাইছে দেখিছে সেইবাবে মই আকৌ কেমেৰা অন কৰি আপোনালোকক দেখাবলৈ কাৰণে খুবেই ধুনীয়া লাগিছে ভিডিঅ'ত ইয়াত যিমান বেছি ধুনীয়াকৈ ওলাইছে ভিডিঅ'ত হয়তো আপোনালোকে ধৰিব নোৱাৰিব এয়া এইটো হাতীগাঁও চাৰিআলি পালোহি আমি The next morning. আজি আমাৰ মানুহ বিহু আৰু ৰাতিকে আজি দুঘৰমানক আমি নিমন্ত্ৰণো কৰিছোঁ আমাৰ ঘৰলৈ বিহু বুলিয়ে এতিয়া তাকে এই কাহিলীপাৰা গণেশগুৰি কাহিলীপাৰা যোৱা ৰাস্তাটো এইখিনিতে বহুত মাছ ওলায় তাকে আহিছোঁ এতিয়া মাছ কিনিবলৈ কাৰণে
কেইদিনমান আগত ইয়াৰ পৰাই কিনি গৈছিলোঁ, মাছটো বেয়া নাছিলে, সেইকাৰণে আজিও ইয়ালৈকে আহিছোঁ কিনিব। আহকচোন মাছ চাওঁ কি কি মাছ আছে। সেই আমি ৰৌ মাছ ল'লোঁ, কাটি আছে 2 কেজি 800, 1 কেজি 800, 630 হয়, 600 টকা ল'লে। মায়ে এইপিনে ভাঙন মাছ চাবলৈ গৈছে, সেয়া ৰৌ মাছখিনি লৈ লওঁ, তাৰপিছত তাত গৈ আছে। এয়া ভাঙন মাছ, ইয়াতো আছে মাছ একদম জীয়াই আছে, দেখিছে মাছ পুৰা জঁপিয়াই আছে একদম। এইখিনি ভাল ৰাতিপুৱা বজাৰ কৰিবলৈ। আৰু এইটো হ'ল মৌচুমতৰ ফ্লেটটো, তাৰ বাহিৰতে আছে। ইয়াত মাছ ভাল পায়, ৰাতিপুৱা আহিলে, গধূলি আহিলেও পাব মাছ। আৰু কি কি বজাৰ কৰিব আছে আপোনালোকক দেখাই আছোঁ। এয়া মায়ে আকৌ শাক চব্জি এইখিনি বজাৰ কৰিব গৈছে। আজি গোটেই দিনটোৰ ভিডিঅ' নেদেখাওঁ আৰু, আজি নৱবৰ্ষৰ প্ৰথম দিনা কি কি বজাৰ কৰিছোঁ, কি কি কৰিম তাকে দেখাইছোঁ। আৰু বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, যিহেতু মই কৈছোঁৱেই যে ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ বুলি। বজাৰ কৰি হ'ল, এতিয়া যাওঁ আহক, আৰু কি কি কিনিব আছে চাই লওঁ। সেয়া অলপমান পিঠা পনাৰ বজাৰ কৰিবলৈ ওলাইছোঁ। মই আৰু মোৰ ছোৱালী, তাইক হেলমেট পিন্ধাই দিছোঁ ধুনীয়াকৈ। আৰু যাওঁ আমি দুয়োটাই এইখিনি খানাপাৰাত, কালি দেখাইছিলোঁ আপোনালোকক, তাতে যদি কমত পাওঁ লৈ আহিম। যোৱা কৰি আহোঁ, যোৱা তাতে যদি কমত পাওঁ আৰু লৈ আহিম। ব'লকচোন আপোনালোককো দেখাওঁ আজি। সেয়া আমাৰ বিহুৰ এতিয়া আজি ৰাতিৰ খানা। এইটো পটল, এইপিনে মাছৰ টেঙা, এইটো পনীৰ, দালি, আৰু এয়া হ'ল ভাঙন মাছ, এইপিনে তিলৰ চাটনি। আৰু এয়া দাদাহঁত আছে, কাকতি আংকুলহঁত। আমি গোটেইখিনি খাম আৰু এতিয়া। ইছ হাঁহিছা আকৌ। কি এই দেখাইছোঁ ন মই এজনী কুহি, এইজনী। তেতিয়াহ'লে খাই লওঁ, খাই পিনে আকৌ লগ পাই আছোঁ আপোনালোকক। ভাত খালোঁ, ভাত খাই এতিয়া আইচক্ৰীম আধা খালোঁ। খোৱাৰ পিছতহে মনত পৰিছে ভিডিঅ' কৰিবলৈ। এয়া ছোৱালীও এইপিনে খাই আছে। কেনেকুৱা লাগিছে? ভাল লাগিছেনে খাই? খালি আমি 1টা বজাত আকৌ খাম। ঠিক আছে দিয়া।